নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছেনে? ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবি আছোঁ, কিন্তু কৰিবলৈকে পোৱা নাই। এতিয়া পাকঘৰতে সোমাই আছোঁ ৰাতিপুৱাৰ পৰা বুলি ক'লেও নহয় আৰু। এতিয়া বনাই আছোঁ মই নিমকি কিয় বনাইছোঁ জানেনে? এইখিনি নিমকিখিনি এয়া চাওক, ইমান ধুনীয়া হৈছে নহয়, কালাৰটো চাওক না। কালাৰটো ধুনীয়া হৈছে, খাবলৈ একদম মচমচীয়া হৈছে। বিহু যিখিনি নিমকি বনাইছে নহয় তাতকৈ ধুনীয়া হৈছে মানে। আমাৰ ঘৰলৈ আহি আছে বিহুৰ হুঁচৰি দল, আৰু গোটেই আমি সৰুৰ পৰা ডাঙৰলৈ সকলোৱে একেলগতে হুঁচৰি বিহু মাৰোঁ। আজি আমাৰ ঘৰত পাল পৰিছে আৰু এইফালে ছাইডটোত আজি কৰিব। সেইকাৰণে পটাপট লৰালৰিকৈ নিমকি কেইটামান বনাই দিছোঁ চাহ খাবৰ কাৰণে, আৰু কিবাকিবি লগত থাকিব বাৰু। তাকে এতিয়া নিমকিকেইটা বনাই লৈছোঁ, আৰু অকণমান আছে, বেছি নাই বনাবৰ কাৰণে। আৰু আপোনালোকক দেখুৱাই থাকিম অলপ অলপকৈ ভিডিঅ'টো, আৰু শেষলৈকে চাই থাকিব দেই। আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব, আৰু সকলোৱে মৰম চেনেহ দি যাব, অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। চাই থাকিব ভিডিঅ'টো। এইফালে আমি এতিয়া একদম ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ লৈছোঁ। বেটী ৰেডি হৈ গ'ল। বেটীহঁতৰ পৰা ময়ো এডাল ডিঙিতে এয়া পিন্ধি লৈছোঁ দেই, বেটী পিন্ধাবলৈ কৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমাৰ হ'লে চাগে বিহু একদম ৰাতিয়ে হ'বগৈ, অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেইফালে পুচুকো উলিয়াই লৈছোঁ, আজি ৰেডি হৈ গৈছে। মই ভিডিঅ' কৰিম যোৱা। সেইফালে আমাৰ পুচু এয়া নাচিবৰ কাৰণে ৰৈ আছে দেই, নাচাগে যোৱা। চেণ্ডেলটো খুলি ল'ব লাগিছিলে। কালি ৰাতি হৈ গ'ল আমাৰ বিহু মাৰা, আৰু ভিডিঅ' কৰি থাকিবলৈ মন নগ'ল। ধুনীয়াকৈ ৰাইজসকলক খুৱাই বুৱাই পঠিয়ালোঁ, আৰু 2টা বাজি গ'ল আমাৰ ঘৰত বিহু মাৰোঁতে, আৰু আমি শুইছোঁ 4টা বজাত। ৰাতিপুৱা একদম চকু মেলিবই পৰা নাই, তেনেকুৱা অৱস্থা। 2 দিন হৈ গ'ল দেই 2টা বজালৈকে বিহু মাৰি আছোঁ। আৰু কি কৰিব, আৰু বিহু বলীয়া ৰাইজ কোৱা নিচিনা বিহু মাৰিলে মাৰিয়ে থাকিব মন যায়। আৰু খবৰটো দি দিয়া হয় যে আহিব বুলি বিহু খোলা, সেইকাৰণে সকলো মানে চাহ খাবৰ কাৰণে বা কিবা খাবৰ কাৰণে হ'লেও মানে যোগাৰ পাতি কৰি থৈ দিয়া হয়। সেইটো কাৰণে মানে এতিয়া ৰাতি হৈ গ'ল, নেমাৰো ক'বতো নোৱাৰি, হয় নে নহয়? আহিলে খুব ভাল লাগিলে। যেতিয়ালৈকে হুঁচৰি বিহুখন নাহে তেতিয়ালৈকে মানে মনবিলাকো ইমান মানে মুকলি লাগি নাথাকে, হয় নে নহয়? আহিলে খুব ভাল লাগিলে, কিন্তু এটা কাৰণে বেয়া লাগিছে মানে যিমান প্ৰথমতে ফাৰ্ষ্ট ঘৰত যিমান মানে হয় ন মানুহ বিহু খোলাত, সিমানখিনি মানুহ নৰলেগে, আৰু কেইজনমানে থাকি গ'ল। ৰাতিও হৈ গ'ল যিহেতুকে, ইমান দূৰ পৰা আহিছে সকলোৱে, হয় নে নহয়? আৰু কেঁচুৱা ল'ৰাও লৈ অহা হয়, যিহেতুকে মই কালি লৈ গৈছিলোঁ আমাৰ ছোৱালীকেইজনীক। পুচু খুব নাছিলে দেই। তাৰপিছতে আৰু তাৰপিছত যি কি নহওক, আমাৰ বিহু হুঁচৰি খোলা ভালে হৈ গ'ল, আৰু কালি ৰাতি হৈ গ'ল কাৰণে ভিডিঅ'টো আৰু কৰি থাকিব মন নগ'ল। আৰু কালি আমাৰ বিহু আৰু এনেকৈয়ে গ'ল, আৰু আপোনালোকক অকণমান দেখুৱালোঁ বিহুৰ। কেনেকুৱা পালে জনাব নেপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই।